নমস্কাৰ লাৰ্ণ নিউ ইন আছামিজ চেনেললৈ আপোনালোক সকলোকে স্বাগতম। যোৱা অক্টোবৰ মাহত মই আপোনালোকক কেইবাটাও অসমত প্ৰচলিত জনগোষ্ঠীয় ভাষা বড়ো, তিৱা, ৰাভা, গাৰো, ডিমাচা এই ধৰণৰ ভাষা সম্পৰ্কে আপোনালোকক প্ৰয়োজনীয় তথ্য কিছুমান দিবলৈ যত্ন কৰিছিলোঁ আৰু সেই ভাষাসমূহৰ বিষয়ে আপোনালোকে বিতংভাৱে কোনখন কিতাপত পাব, কোনবোৰ কিতাপ আপোনালোকে অধ্যয়ন কৰিব সেই বিষয়ে কৈছিলোঁ। মই আপোনালোকক এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত লিংকটো দি দিম সেই ভিডিঅ' কেইটাৰ। আপোনালোকে সেই ভিডিঅ' কেইটাত বড়ো, ৰাভা, তিৱা, ডিমাচা আদিৰ বিষয়ে প্ৰয়োজনীয় তথ্যসমূহ আপোনালোকে তাত পাব। যিহেতু সেই ভাষাকেইটা একেটা মূলৰ আছিলে, গতিকে মই একেলগে সেই ভাষাকেইটাৰ বিষয়ে আপোনালোকক দিছিলোঁ। আজি আমি আহোঁ উত্তৰ অসম বৰ্গ, যাক টানি বুলিও কোৱা হয়, টানি বৰ্গ। উত্তৰ অসম বৰ্গৰ অন্তৰ্গত এটা ভাষা মিচিং। পুনৰবাৰ মই আপোনালোকক কৈছোঁ যে এই শাখাবোৰ, যিবোৰ শাখাৰ এই ভাষাসমূহ অন্তৰ্গত, সেই শাখাবোৰ যাতে আপোনালোকে ভুল নকৰিব। গতিকে মই আপোনালোকক একেটা মূলৰ শাখাৰ বিষয়ে ইতিমধ্যে কৈছোঁৱেই। আজি আহিল উত্তৰ অসম বৰ্গৰ অন্তৰ্গত মিচিং ভাষা। উল্লেখযোগ্য যে তিব্বত বৰ্মীয় মূলৰ উত্তৰ অসম শাখাৰ একমাত্ৰ ব্ৰহ্মপুত্ৰ উপত্যকাত প্ৰচলিত ভাষাটো হৈছে মিচিং। পুনৰবাৰ কৈছোঁ, তিব্বত বৰ্মীয় মূলৰ যিটো উত্তৰ অসম শাখা, তাৰ একমাত্ৰ ব্ৰহ্মপুত্ৰ উপত্যকাত প্ৰচলিত ভাষাটো হৈছে মিচিং ভাষা, যাক পূৰ্বতে মিৰিৰ নামেৰেও জনা গৈছিল। এই ভাষাটোৰ সৈতে সেয়েহে অৰুণাচলত প্ৰচলিত মিচিমি, আদি, আবৰ, অকা, দফলা, যিখিনি এতিয়া নামবোৰ সলনি হৈছে, নিচি বুলি কোৱা হয়, আদি বুলি কোৱা হয়, এই সকলো ভাষাৰ লগত মিচিং ভাষাটোৰ কিছু মিল আছে। আৰু বৰ্তমান মিচিং ভাষীসকল উজনি অসমৰ লখিমপুৰ, শিৱসাগৰ, যোৰহাট, দৰং, শোণিতপুৰ আদি জিলাতে কেন্দ্ৰীভূত হৈ আছে। লোকপিয়ল অনুসৰি 1991 চনৰ লোকপিয়ল অনুসৰি বা 2001 চনৰ লোকপিয়ল অনুসৰি মিচিং ভাষী লোকৰ সংখ্যা, মই আপোনালোকক সংখ্যাটো দি দিছোঁ, আপোনালোকে পঢ়ি ল'ব। এই ভাষা 1985 চনৰ পৰা অসমৰ প্ৰাথমিক বিদ্যালয়ত শিক্ষাৰ এটা মাধ্যম হিচাপে প্ৰৱৰ্তিত হৈছে। আৰু এই ভাষাত কেইবাখনো ব্যাকৰণ পুথি আৰু অভিধান প্ৰণয়ন হৈছে আৰু ই বৰ্তমান এক মান্যকৰণৰ পৰ্যায়লৈ উপনীত হোৱাৰ পথ। এই মিচিং ভাষাৰ দুটা উপভাষা হৈছে, এটা হৈছে চায়াং আৰু এটা হৈছে পাগৰ দুলো ডাম্বুক। মই এই শব্দ দুটা আপোনালোকক উল্লেখ কৰিয়ে দিছোঁ, পঢ়ি ল'ব। এটা হৈছে চায়াং আৰু এটা হৈছে পাগৰ দুলো ডাম্বুক। এই দুটা হৈছে মিচিং ভাষাৰ দুটা। এতিয়া আহোঁ আমি মিচিং ভাষাৰ ধ্বনিসমূহলৈ। মিচিং ভাষাত প্ৰধানকৈ 7টা ধ্বনি পোৱা যায়, 7টা স্বৰধ্বনি, আৰু প্ৰতিটোৰে দুটাকৈ ৰূপ আছে, হ্ৰস্ব আৰু দীৰ্ঘ। আৰু সেয়েহে এই মিচিং ভাষাৰ 7টা স্বৰধ্বনিৰ 14 প্ৰকাৰৰ বিৰোধী প্ৰয়োগ দেখা যায়। এই বিৰোধী প্ৰয়োগৰ সম্পৰ্কে যিখিনিয়ে ভাষাৰ পেপাৰখন স্পেচিয়েলি লৈছিলে বা ভাষাৰ যিখিনি ছাত্ৰ ছাত্ৰী আছে, তেওঁলোকে খুব ভালকৈ বুজি পাব। তাৰপিছত আহিল মিচিং ভাষাত সুৰ আছেনে নাই সেইটো কথা। ইতিমধ্যে আমি 2-এটা ভাষা পাই আহিছোঁ, সুৰ থকা, সুৰ নথকা ভাষা। মিচিং ভাষাত কিন্তু সুৰ ৰক্ষিত হোৱা নাই। আপোনালোকে এই বৈশিষ্ট্যটো ভালকৈ মনত ৰাখিব যে মিচিং ভাষাত কোনো ধৰণৰ সুৰ পোৱা নাযায়। কিন্তু শাখাঘাট, সুৰ-লহৰ আদি বিভিন্ন উপভাষা ভেদে ভিন ভিন ঠাইত ভিন ভিন প্ৰকাৰে এই শাখাঘাট আৰু সুৰ-লহৰ পোৱা যায়। গতিকে কেতিয়াবা প্ৰশ্ন আহিব পাৰে যে মিচিং ভাষাত সুৰ ৰক্ষিত হৈছে নে নাই, বা কেতিয়াবা মিচিং ভাষাত সুৰ-লহৰ আছে নে নাই, সেই ধৰণৰ কথা আপোনালোকক প্ৰশ্নত দিব পাৰে। গতিকে সুৰ-লহৰ আৰু শাখাঘাট মিচিং ভাষাত পোৱা যায়, কিন্তু মিচিং ভাষাত সুৰ ৰক্ষিত হোৱা নাই, সুৰ-লহৰহে আছে। ব্যঞ্জন ধ্বনি মিচিং ভাষাত অত্যন্ত কম আৰু মহাপ্ৰাণতা মিচিং ভাষাত একেবাৰে অনুপস্থিত। আমাৰ যেনেকৈ অসমীয়া ভাষাৰ ব্যঞ্জন ধ্বনিসমূহত মহাপ্ৰাণতা দেখিবলৈ পোৱা যায়, যেনে খ, ঘ এই ধৰণৰ বৰ্ণবোৰ, এই ধৰণৰ ধ্বনিবোৰ হৈছে মহাপ্ৰাণ ধ্বনি। সেই ধৰণৰ মহাপ্ৰাণ ধ্বনি কিন্তু মিচিং ভাষাত একেবাৰে অনুপস্থিত, কিন্তু অনুনাসিকতা তুলনামূলকভাৱে যথেষ্ট বেছি। গতিকে এই দুটা হৈছে মিচিং ভাষাৰ ব্যঞ্জন ধ্বনিৰ দুটা বৈশিষ্ট্য, যে ইয়াত অনুপস্থিত মহাপ্ৰাণ ধ্বনিৰ অনুপস্থিতি আৰু অনুনাসিকতা ইয়াত যথেষ্ট পৰিমাণে পোৱা যায়। এইখিনি মিচিং ভাষা সম্পৰ্কীয় অত্যন্ত গুৰুত্বপূৰ্ণ কথা, আমি সততে জানিবলগীয়া। তাৰ উপৰিও আপোনালোকে ইয়াৰ মিচিং ভাষাৰ যিখিনি ৰূপতাত্ত্বিক বা বাক্যতাত্ত্বিক
বা ধ্বনিতাত্ত্বিক বৈশিষ্ট্য আছে সেইখিনি বিষয়ে আপোনালোকে অতিৰিক্তভাৱে অসমীয়া আৰু অসমৰ ভাষা উপভাষা শীৰ্ষক গ্ৰন্থখনত পাব, যিখন ডক্টৰ উপেন ৰাভা হাকাচামৰ। সেই গ্ৰন্থখনত আপোনালোকে ইয়াৰ সবিশেষ পাব যদি আপোনালোকে অতিৰিক্তভাৱে অধ্যয়ন কৰিব বিচাৰে। ইয়াৰ পিছত আমি আহিছোঁ অন্য এটা গুৰুত্বপূৰ্ণ ভাষা, সেইটো হৈছে কাৰ্বি ভাষা। কাৰ্বি ভাষাক বহু সময়ত মিকিৰ ভাষা বুলিও জনা গৈছিলে। ইতিমধ্যে আমি মিচিং ভাষা, উত্তৰ অসম বৰ্গৰ অন্তৰ্গত মিচিং ভাষাটোৰ বিষয়ে অধ্যয়ন কৰিলোঁ বা জানিলোঁ। এতিয়া আমি আহিছোঁ অসম বৰ্মীয় অশ্ৰেণীভুক্ত ভাষা। অশ্ৰেণীভুক্ত ভাষাৰ ভিতৰত হৈছে এই কাৰ্বি ভাষাটো। অসম বৰ্মীয় অশ্ৰেণীভুক্ত ভাষা, এই শব্দটো মনত ৰাখিব। অসম বৰ্মীয় শ্ৰেণীভুক্ত নহয়, অশ্ৰেণীভুক্ত বুলি কোৱা হৈছে, কাৰণ চীন তিব্বতীয় মূলৰ তিব্বত বৰ্মীয় শাখাৰ অসম বৰ্মীয় উপশাখাৰ অন্যতম প্ৰধান তিনিটা ভাষা প্ৰধান তিনিটা শ্ৰেণী বড়ো, নগা বা কুকি, চীন কোনোটোতে আচলতে কাৰ্বি ভাষাক অন্তৰ্ভুক্ত কৰিব পৰা নাযায়। গতিকে ইয়াক অসম বৰ্মীয়ৰ অশ্ৰেণীভুক্ত ভাষা বুলি অভিহিত কৰা হৈছে। বহুতে ইয়াক বড়ো শাখাটোৰ অন্তৰ্ভুক্ত বুলি ক'ব খোজে যদিও আচলতে ইয়াত বেছিভাগ নগা নতুবা কুকি চীন বৰ্গীয় ভাষাৰ লক্ষণহে বেছিকৈ দেখিবলৈ পোৱা যায়। কাৰ্বি ভাষাৰ প্ৰধান তিনিটা উপভাষা হৈছে ভৈয়ামৰ ভুই, ৰাংখাং আৰু আমৰি। বৰ্তমান তেওঁলোকৰ যি ডিফু অঞ্চলত প্ৰচলিত উপভাষা আছে, সেই উপভাষাৰ আধাৰতে পাঠ্যপুথি আদি প্ৰণয়ন কৰি প্ৰাথমিক স্তৰত কাৰ্বি ভাষাৰ শিক্ষাদানৰ ব্যৱস্থা কৰি লোৱা হৈছে, আৰু তেওঁলোকৰ কোনো নিজস্ব লিপি নাই বাবে ৰোমান আৰু অসমীয়া উভয় লিপিৰে পুথিপাঁজি লিখিত হৈ আহিছে। তেওঁলোকৰ 1991 চন আৰু 2001 চনৰ লোকপিয়ল অনুসৰি তেওঁলোকৰ জনবসতি সম্পৰ্কে কিছু তথ্য মই আপোনালোকক দিলোঁ, আপোনালোকে সেইখিনি পঢ়ি ল'ব পাৰিব। তাৰপিছত গুৰুত্বপূৰ্ণ কথাকেইটা হৈছে কাৰ্বি ভাষাৰ ধ্বনি সম্পৰ্কীয়। কাৰ্বি ভাষাত মূলতঃ 7টা স্বৰধ্বনি পোৱা যায়, মিচিং ভাষাৰ সৈতে একেই 7টা স্বৰধ্বনি, আৰু ইয়াত 2টা সুৰ পোৱা যায়। আমি ইতিমধ্যে কৈছোঁ যে মিচিং ভাষাত কোনো ধৰণৰ সুৰ নাই, কিন্তু 7টা স্বৰধ্বনিৰ সৈতে কাৰ্বি ভাষাত 2টা সুৰ পোৱা যায়, অৰ্থাৎ ই এটা সুৰ প্ৰধান ভাষা, আৰু 19টা ব্যঞ্জন ধ্বনি পোৱা যায়। এই ধ্বনিৰ সংখ্যাকেইটা মনত ৰাখিব। অৱশ্যে এজন VY জয়পালৰ মতে এই ভাষাটোত 5টা বিশিষ্ট স্বৰ আৰু 3টা সুৰ আৰু 24টা বিশিষ্ট ব্যঞ্জন ধ্বনিৰ প্ৰয়োগ আছে বুলি তেওঁ উল্লেখ কৰিছে। অৱশ্যে আপোনালোকক যদি সাধাৰণভাৱে কেইটা স্বৰধ্বনি বা ব্যঞ্জন ধ্বনিৰ সংখ্যা সোধে, তেতিয়া আপোনালোকে সাধাৰণভাৱে 7টা আৰু 19টা উল্লেখ কৰিলে হ'ব। কিন্তু যদি এই VY জয়পালৰ মতে তেওঁ কেইটা ধ্বনিৰ কথা উল্লেখ কৰিছিলে সেই সম্পৰ্কে আহে, তেনেহ'লে আপোনালোকে তেওঁ কোৱা ধৰণে 5টা বা 24টা ব্যঞ্জন ধ্বনিৰ কথা উল্লেখ কৰিব লাগিব। কাৰ্বি ভাষাৰ কেইটামান বৈশিষ্ট্য হৈছে উচ্চ কেন্দ্ৰীয় স্বৰধ্বনি আৰু গ ব্যঞ্জন ধ্বনিৰ অনুপস্থিতি। পুনৰবাৰ কৈছোঁ, মন কৰিব, উচ্চ কেন্দ্ৰীয় স্বৰধ্বনি আৰু গ ব্যঞ্জন ধ্বনিৰ অনুপস্থিতি কাৰ্বি ভাষাৰ এটা খুব মন কৰিবলগীয়া বিশেষত্ব। অনুনাসিকতা, আকৌ স্বৰৰ দীৰ্ঘতা, অনুনাসিকতা, এইসমূহ আকৌ মিচিং ভাষাৰ দৰে কাৰ্বি ভাষাৰ এটা বিশিষ্ট ধ্বনি নহয় বা বিশিষ্ট উদাহৰণ নহয়। ইয়াত শাখাঘাত বা বলাঘাতে অৰ্থৰ বিৰোধ ঘটাব পাৰে, অৰ্থাৎ ইয়াত শাখাঘাত বা বলাঘাত যথেষ্ট গুৰুত্বপূৰ্ণ বা দেখা যায়, কিন্তু অনুনাসিকতা বা স্বৰৰ দীৰ্ঘতা ইয়াত সচৰাচৰ দেখা পোৱা নাযায়। এইখিনি আছিল কাৰ্বি ভাষা সম্পৰ্কীয় ধ্বনি বা ইয়াৰ উপভাষা সম্পৰ্কীয় গুৰুত্বপূৰ্ণ কথাখিনি। মই কৈছোঁ ইয়াৰ অতিৰিক্তভাৱে পঢ়িবলৈ আপোনালোকে মই ইতিমধ্যে উল্লেখ কৰা কিতাপখন অধ্যয়ন কৰিব পাৰে। লগতে আপোনালোকে এই ভাষাবোৰৰ যিবোৰ সচৰাচৰ প্ৰচলিত আমি শুনিবলৈ পাই থকা শব্দ কিছুমান, সহজ শব্দ কিছুমান, শব্দ ভাণ্ডাৰ কিছুমান আপোনালোকে আয়ত্ত কৰিবলৈ যত্ন কৰিব। কেতিয়াবা প্ৰশ্ন আহিব পাৰে কোনটো কোন ভাষাৰ শব্দ, এই ধৰণৰ।